নমস্কাৰ, এই ভিডিঅ'টো চাই থকা প্ৰতিজন ব্যক্তিকে মই মোৰ চেনেল জিকে ৱৰ্ল্ডলৈ স্বাগতম জনাইছোঁ। আজি মই আপোনালোকৰ কাৰণে কোনো জিকে অনা নাই। আজি মই আপোনালোকৰ কাৰণে আনিছোঁ জিএছ মানে জেনেৰেল ছায়েন্সৰ অতিকৈ গুৰুত্বপূৰ্ণ 20টা কুৱেশ্যন। আৰু এই ভিডিঅ'টো অনাৰ মুখ্য কাৰণ এইটোৱে যে এতিয়া আমাৰ পৰীক্ষা আহি আছে, পলিটেকনিকৰ এডমিশ্যন টেষ্ট হ'ব, তাৰপিছতে মেট্ৰিক হ'ব। সেইকাৰণে মই জেনেৰেল ছায়েন্সৰ ভিডিঅ'টো আনিছোঁ। মই ভাবিছোঁ যে এই ভিডিঅ'টোৰ পৰা আপোনালোকে বহুখিনি কথা কিতাপ নপঢ়াকৈ জানিব পাৰিব, আপোনালোকৰ কিছু লাভ হ'ব। সেইকাৰণে এই ভিডিঅ'টো আনিছোঁ। আশা কৰিছোঁ আপোনালোকে ভিডিঅ'টো ভাল পাব। যদি ভিডিঅ'টো ভাল পায় তেনেহ'লে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, লগতে বেল আইকনটো দবাই দিব, যাতে এনেকুৱা ভিডিঅ' মই আকৌ নতুনকৈ দিলে আপোনালোকে লগে লগে ন'টিফিকেশ্যনটো পাই যায়। লগতে ভিডিঅ'টো লাইক কৰিব আৰু যদি কিবা পৰামৰ্শ আছে কমেণ্ট কৰি জনাব। আৰু লগতে যোনে আপোনালোকৰ লগৰ কোনোবাই যদি পলিটেকনিক এডমিশ্যন টেষ্ট দিয়ে বা মেট্ৰিক দিয়ে তেওঁলোকক এই ভিডিঅ'টো শ্বেয়াৰ কৰি দিব। আহক এতিয়া আমি ভিডিঅ'টো আৰম্ভ কৰোঁ। প্ৰথম কুৱেশ্যনটো হৈছে বগা চিলভাৰ ক্লৰাইড সূৰ্যৰ পোহৰত থ'লে ইয়াৰ ৰঙৰ কি পৰিৱৰ্তন হয়? আৰু ইয়াৰ শুদ্ধ উত্তৰটো হৈছে মটিয়া। বগা চিলভাৰ ক্লৰাইড যেতিয়া সূৰ্যৰ পোহৰত থোৱা হয় তেতিয়া তাৰ ৰঙৰ পৰিৱৰ্তন হৈ মটিয়া কালাৰৰ হয়। এতিয়া আমি 2 নম্বৰ কুৱেশ্যনটোলৈ যাম। 2 নম্বৰ কুৱেশ্যনটো হৈছে যিবোৰ বিক্ৰিয়াত শক্তি শোষিত হয় তাক কি বিক্ৰিয়া বোলে? আৰু ইয়াৰ শুদ্ধ উত্তৰটো হৈছে তাপগ্ৰাহী। তো যিবোৰ বিক্ৰিয়াত শক্তি শোষিত হয় তাক তাপগ্ৰাহী বিক্ৰিয়া বোলে। আৰু যদি কোনোবা ৰিয়েকশ্যনত যদি শক্তি যদি বৰ্জিত হয়, শক্তি যদি ৰিলিজ হয়, তেতিয়া তাক তাপবৰ্জী বোলে, যিটো গত আছে। এতিয়া আমি 3 নম্বৰ কুৱেশ্যনটোলৈ যাম। 3 নম্বৰ কুৱেশ্যনটো হৈছে এবিধ প্ৰাকৃতিক সূচকৰ নাম লিখা। তো যিবিলাকে নাজানে তেওঁলোকৰ কাৰণে কৈ দিওঁ, সূচক কি? সূচক মানে হৈছে এটা দ্ৰৱ এচিড নে ক্ষাৰ তাক চিনাক্ত কৰিবলৈ এই সূচক ব্যৱহাৰ কৰা হয়। আৰু সূচক কৃত্ৰিম সূচকো থাকে আৰু প্ৰাকৃতিক সূচকো থাকে। আৰু ইয়াত আমাক সুধিছে প্ৰাকৃতিক সূচকৰ নাম কি, আৰু এইটো হৈছে হালধি। বাকী যি মিথাইল অৰেঞ্জ আৰু ফিনলফথলিন আছে এইকেইটা হ'ল কৃত্ৰিম সূচক। এতিয়া আমি 4 নম্বৰ কুৱেশ্যনটোলৈ যাম। 4 নম্বৰ কুৱেশ্যনটো হৈছে তলৰ কোনটো এটা এচিড দ্ৰৱৰ pHৰ মান? তো আমি কোনো এটা দ্ৰৱ এচিড নে ক্ষাৰ তাক জানিবলৈ আমি কি মান চাওঁ? pHৰ মান চাওঁ। pHৰ মানৰ অনুযায়ী আমি এটা দ্ৰৱ এচিড নে ক্ষাৰ নে প্ৰথম এইটো আমি চিনাক্ত কৰিবলৈ সক্ষম হওঁ। তো এচিড দ্ৰৱ তাৰ pHৰ মান হয় 7তকৈ কম। তো 7তকৈ কম কি আছে? 3। তো 3টো হৈছে এটা এচিড দ্ৰৱ, আৰু 7টো হয় প্ৰথম, মানে এচিডো নহয় ক্ষাৰো নহয়। বাকী 7ৰ যদি ওপৰত হয়, যেনে 9 আৰু 12 আছে, এইকেইটা হ'ল ক্ষাৰৰ মানে দ্ৰৱৰ উদাহৰণ বা pH। এতিয়া আমি 5 নম্বৰ কুৱেশ্যনটোলৈ যাম। 5 নম্বৰ কুৱেশ্যন হৈছে সাধাৰণ উষ্ণতাত কি ধাতু জুলীয়া অৱস্থাত থাকে? মানে সকলো ধাতুৱে সাধাৰণ উষ্ণতাত গোটা অৱস্থাতে থাকে। আমি জানো ধাতু টান, এইটো আমাৰ ধাতুৰ এটা ভৌতিক ধৰ্ম। কিন্তু এটা এনেকুৱা ধাতু আছে যিটো সাধাৰণ উষ্ণতাত আমাৰ ৰুম টেম্পাৰেচাৰতে কি হয়? জুলীয়া অৱস্থাত থাকে, আৰু সেইটো হৈছে পাৰা। পাৰা সাধাৰণ উষ্ণতাত জুলীয়া অৱস্থাত থাকে। এতিয়া আমি 6 নম্বৰ কুৱেশ্যনটোলৈ যাম। 6 নম্বৰ কুৱেশ্যনটো হৈছে কি ধাতু আটাইতকৈ সক্ৰিয় মানে ৰিয়েক্টিভ? আৰু ইয়াৰ শুদ্ধ উত্তৰটো হৈছে পটাছিয়াম। পটাছিয়ামৰ সাংকেতিক চিহ্ন কি? কে। পটাছিয়ামক কে বুলিলে জনা যায় সাংকেতিক চিহ্নত। তো এতিয়া আমি 7 নম্বৰ কুৱেশ্যনত যাম। 7 নম্বৰ কুৱেশ্যনটো হৈছে কাৰ্বনে গঠন কৰা সৰলতম যৌগটো কি? আমি জানো যে কাৰ্বনে বহুত হাজাৰ হাজাৰ যৌগ গঠন কৰে, তাৰ ভিতৰত একেবাৰে সৰল যৌগটো হৈছে মিথেন, যাৰ কেমিকেল ফৰ্মুলা হৈছে CH4, য'ত কাৰ্বন এটা থাকে আৰু হাইড্ৰজেন 4টা থাকে। এতিয়া আমি 8 নম্বৰ কুৱেশ্যনটোলৈ যাম। 8 নম্বৰ কুৱেশ্যনটো হৈছে ইথানিক এচিডৰ সদা ব্যৱহৃত নাম কি? তো ইথানিক এচিডৰ সদা ব্যৱহৃত নাম হ'ল এচেটিক এচিড, যাৰ কেমিকেল ফৰ্মুলা হৈছে CH3COOH। এইটো হৈছে ইয়াৰ সাংকেতিক ফৰ্মুলা। এতিয়া আমি 9 নম্বৰ কুৱেশ্যনলৈ যাম। 9 নম্বৰ কুৱেশ্যনটো হৈছে ইলেক্ট্ৰন পূৰ্ণ 2টা কক্ষ থকা মৌলৰ নাম লিখা। ইয়াৰ শুদ্ধ উত্তৰটো হৈছে নিয়ন। কেনেকৈ নিয়ন হ'ল? নিয়নৰ পৰমাণু ক্ৰমাংক মানে এটমিক নাম্বাৰ হ'ল 10। ইয়াক যদি আমি ইলেক্ট্ৰনিক কনফিগাৰেশ্যন বা ইলেক্ট্ৰনিক বিন্যাসত যদি সজাওঁ তেতিয়া ইয়াৰ কি হ'ব? ফৰ্মুলাটো 28। তো প্ৰথম চেলত কেইটা থাকে? 2টা থাকে, সেই হিচাপত এইটো ফুল আছে, আৰু ছেকেণ্ড চেলত 8টা থাকিব লাগে, তো 8টাই আছে। তো 2টাই ফুল হৈ আছে। সেইটো কুৱেশ্যন যে 2টা কক্ষ ইলেক্ট্ৰন পূৰ্ণ হৈ থকা, তো নিয়নৰ 2টাই ফুল হৈ আছে, সেইকাৰণে ইয়াক ইলেক্ট্ৰনৰ 2টা কক্ষ থকা এটা মৌল নিয়ন। এতিয়া আমি 10 নম্বৰ কুৱেশ্যনটোলৈ যাম। 10 নম্বৰ কুৱেশ্যনটো হৈছে এটা সম্ভ্ৰান্ত মৌলৰ নাম লিখা। এয়া যোনে নাজানে সম্ভ্ৰান্ত মৌল মানে কি, তেনেহ'লে এইটো এনচাৰ কেনেকৈ জানিব? তো প্ৰথমতে কৈ দিওঁ যে সম্ভ্ৰান্ত মৌল মানে কি? সম্ভ্ৰান্ত মৌল মানে হৈছে যিবোৰ মৌলৰ লাষ্ট চেলটোত মানে একেবাৰে শেষত থকা কক্ষটোত
8টা ইলেক্ট্ৰন থাকে যে সেই মৌলটোক সম্ভ্ৰান্ত মৌল বুলি কোৱা হয় আৰু ইয়াৰ শুদ্ধ উত্তৰটো হৈছে আৰ্গন কাৰণ আৰ্গনৰ এটমিক নাম্বাৰ হৈছে 18 আৰু যদি আমি ইয়াৰ যদি ইলেক্ট্ৰনিক কনফিগাৰেশ্যন কৰোঁ তেতিয়াহ'লে ইয়াৰ কি হ'ব আমি ফৰ্মুলাটো চাই লওঁ 288 তো ইয়াৰ লাষ্টৰ যিটো সেল সেইটো কেইটা আছে 8টা আছে সেইকাৰণে ইয়াক সম্ভ্ৰান্ত মৌল বুলি কোৱা হয় ঠিক তেনেদৰে ওপৰৰ কুৱেশ্যনটোত যে পালোঁ নিয়নৰ লাষ্টৰ সেলত কেইটা আছে 8টা আছে নিয়নো এটা সম্ভ্ৰান্ত মৌল মই নেক্সট কুৱেশ্যনটোলৈ যোৱাৰ আগতে আপোনালোকক মই আকৌ এবাৰ অনুৰোধ কৰিব বিচাৰিম যাতে আপোনালোকে মোৰ চেনেলটো প্লিজ ছাবস্ক্ৰাইব কৰি দিয়ে যাতে এনেকুৱা ভিডিঅ' আপোনালোকে পাই থাকে আৰু আপোনালোকে ছাবস্ক্ৰাইব কৰিলে মোৰো এটা সাহস হয় যে মই এনেকুৱা ভিডিঅ' দিবলৈ তো ভিডিঅ'টো লাইক কৰি দিব লগতে কমেণ্ট কৰি দিব যদি কিবা পৰামৰ্শ আছে কিবা যদি ভুল হৈছে কৈ দিব তেতিয়া মই মোৰ নিজৰ ভুল বুজি পাম লগতে আপোনালোকৰ লগৰ কোনোবা যদি পৰীক্ষা দিব পলিটেকনিক বা মেট্ৰিক তো আপোনালোকে তেওঁলোককো ভিডিঅ'টো শ্বেয়াৰ কৰি দিব এতিয়া আমি 11 নম্বৰ কুৱেশ্যনলৈ যাওঁ 11 নম্বৰ কুৱেশ্যনটো হৈছে লালটিত থকা উৎসেচকবিধৰ নাম লিখা উৎসেচক বুলি ক'লে যদি কিছুমানে বুজি নাপায় তেতিয়াহ'লে মই কৈ দিওঁ উৎসেচকৰ ইংলিছ নামটো হৈছে এনজাইম তো লালটিত থকা এনজাইমটোৰ নাম কি আৰু ইয়াৰ শুদ্ধ উত্তৰটো হৈছে এমাইলেজ আৰু মই এটা কথা কৈ থৈ দিওঁ উৎসেচকৰ লাষ্টৰ ফালে সদায় এনেকৈ এইটো চাওক এটা লাইপেজ এমাইলেজ পিছফালে মানে জ থাকে এইটো এটা উৎসেচক ট্ৰিপচিন কিন্তু ইয়াত জ নাই কিন্তু এনেকুৱা উৎসেচক বহুত কম থাকে কিন্তু বেছিভাগ উৎসেচকৰ নামৰ পিছফালে কি থাকে জ থাকে এইটো আপোনালোকে চাই ল'ব উৎসেচক মানে চিনি পোৱাৰ এইটো সহজ উপায় তো এতিয়া আমি 12 নম্বৰ কুৱেশ্যনটোলৈ যাওঁ 12 নম্বৰ কুৱেশ্যনটো হৈছে পাইৰুভেট অণু ভাঙি কাৰ্বন ডাই অক্সাইড পানী আৰু শক্তি উৎপন্ন হোৱা বিক্ৰিয়াটো ক'ত সম্পাদিত হয় আৰু ইয়াৰ শুদ্ধ উত্তৰটো হৈছে সাইটোপ্লাজমত কি হয় পাইৰুভেট অণু ভাঙি পেলাই কাৰ্বন ডাই অক্সাইড পানী আৰু শক্তি উৎপন্ন হয় এতিয়া আমি 13 নম্বৰ কুৱেশ্যনটোলৈ যাম 13 নম্বৰ কুৱেশ্যনটো হৈছে উদ্ভিদৰ বৃদ্ধিত বাধা দিয়া সঞ্জীৱনী পদাৰ্থবিধ কি আৰু ইয়াৰ শুদ্ধ উত্তৰটো হৈছে এবছাইচিছ এচিড উদ্ভিদৰ বৃদ্ধিত বাধা দিয়া সঞ্জীৱনী পদাৰ্থ ঠিক আছে এতিয়া আমি 14 নম্বৰ কুৱেশ্যনটোলৈ যাওঁ 14 নম্বৰ কুৱেশ্যনটো হৈছে আমাৰ খাদ্যত আয়োডিনৰ পৰিমাণ হ্ৰাস পালে কি ৰোগ হয় এইটো চাগে বহুতে জানে আৰু ইয়াৰ শুদ্ধ উত্তৰটো হৈছে গৰল ৰোগ আমাৰ খাদ্যত যদি আয়োডিনৰ পৰিমাণ হ্ৰাস পায় তেতিয়াহ'লে কি হয় গৰল ৰোগ হয় এতিয়া আমি 15 নম্বৰ কুৱেশ্যনটোলৈ যাওঁ 15 নম্বৰ কুৱেশ্যনটো হৈছে প্ৰটিন গঠনৰ উৎস কি ক'ত কিহৰ দ্বাৰা মানে প্ৰটিনটো গঠন হয় আৰু ইয়াৰ শুদ্ধ উত্তৰ হৈছে ডিএনএ তাৰ ফুল মিনিং হৈছে ডিঅক্সিৰাইবোজ নিউক্লিক এচিড ঠিক আছে এতিয়া আমি 16 নম্বৰ কুৱেশ্যনটোলৈ যাওঁ 16 নম্বৰ কুৱেশ্যনটো হৈছে কলা জ্বৰ কিহৰ বাবে হয় আৰু ইয়াৰ শুদ্ধ উত্তৰটো হৈছে লেইচমেনিয়াৰ বাবে কি হয় কলা জ্বৰ হয় এতিয়া আমি 17 নম্বৰ কুৱেশ্যনটোলৈ যাওঁ 17 নম্বৰ কুৱেশ্যনটো হৈছে তলৰ কোনটো সমভিত্তিক অংগৰ উদাহৰণ মানে কামৰ ফালৰ পৰা একে অংগ আৰু ইয়াৰ শুদ্ধ উত্তৰটো হৈছে বাদুলি আৰু চৰাই বাদুলি আৰু চৰাইৰ পাখি মানে কি হয় সমভিত্তিক অংগৰ উদাহৰণ মানে বাদুলিৰ পাখি উৰা কামতে ব্যৱহৃত হয় আৰু চৰাইৰ পাখিও উৰা কামতে ব্যৱহৃত হয় তো কামৰ ফালৰ পৰা যিবিলাক অংগ একে হয় সেইবিলাকক সমভিত্তিক অংগ বুলি কোৱা হয় আৰু যদি উৎপত্তিৰ ফালৰ পৰা যদি একে হয় তেনেহ'লে সেইবিলাক অংগক সমসংস্থ অংগ বুলি কোৱা হয় নেক্সট আমি 18 নম্বৰ কুৱেশ্যনটোলৈ যাওঁ 18 নম্বৰ কুৱেশ্যনটো হৈছে একেবাৰে সৰল চকু কাৰ থাকে মানে সৰল চকু মানে কি হৈছে চকু থকা বুলি মানে গমেই নাপায় কিবা দাগৰ নিচিনা থাকে আৰু এই থাকে কাৰ প্লেনেৰিয়াৰ একেবাৰে সৰল চকু থাকে যিমানবোৰ জীৱ আছে তাৰপিছত আছে 19 নম্বৰ কুৱেশ্যনটো হৈছে যদি এখন অৱতল দাপোনৰ লক্ষ্যবস্তুৰ স্থান এফত হয় এফত মানে কি ফকাছত হয় তেনেহ'লে প্ৰতিবিম্বৰ স্থান কি হ'ব যদি এটা লক্ষ্যবস্তুৰ স্থান কি হয় ফকাছত হয় লক্ষ্যবস্তুটো ফকাছত থাকে তেনেহ'লে তাৰ প্ৰতিবিম্বৰ স্থান ক'ত হ'ব আৰু ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অসীমত আপোনালোকে যদি পোহৰ ভালকৈ পঢ়িছে তেনেহ'লে ছবিটো আঁকিলে গম পাব যেতিয়া লক্ষ্যবস্তুটো ফকাছত দিয়া যাব তেতিয়া তাৰ প্ৰতিবিম্বটো ক'ত গঠন হয় অসীমত গঠন হয় এতিয়া আমি 20 নম্বৰ কুৱেশ্যনটোলৈ যাম লাষ্ট কুৱেশ্যনটো হৈছে গোলাকাৰ দাপোনৰ ভাঁজ ব্যাসাৰ্ধ আৰ আৰু ফকাছ দৈৰ্ঘ্য এফৰ মাজত সম্পৰ্ক কি এইটো একেবাৰে ইম্পৰ্টেণ্ট কুৱেশ্যন যদি এইটো কুৱেশ্যন যদি 2-3 নম্বৰত আহে তেনেহ'লে কি হয় এই সম্পৰ্কটো মানে ডেৰাইভ কৰিবলৈ আহে মানে সম্পৰ্কটো কেনেকৈ হয় এইটো উলিয়াব দিয়ে ছবি আঁকি দেখাব লাগে এতিয়া আমি যিহেতু 1 নম্বৰ কুৱেশ্যনৰ কৈছোঁ তো ইয়াতে ডাইৰেক্ট সম্পৰ্কটো কি সেইটো দেখালে হ'ব আৰু ইয়াৰ সম্পৰ্কটো হৈছে R = 2F
মানে কি হয় দুটা ফকাচ দৈৰ্ঘ্য মিলি কিনে এটা ভাঁজ ব্যাসাৰ্ধ হয় এটা ভাঁজ ব্যাসাৰ্ধৰ দৈৰ্ঘ্য দুটা ফকাচ দৈৰ্ঘ্যৰ সমান আশা কৰিছোঁ আপোনালোকে ভিডিঅ'টো ভাল পাইছে আৰু আপোনালোকৰ কাৰণে এইটো বহুত উপযোগী ভিডিঅ'ও হ'ব তো আপোনালোকে প্লিজ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিয়ে মই এনেকুৱা ভিডিঅ' আৰু আনি থাকিম যাতে আপোনালোকে পৰীক্ষাত মানে এইবিলাক কুৱেশ্যন আৰামত এনচাৰ কৰিব পাৰে তো আপোনালোকে প্লিজ যাতে চেনেলটো ছাবস্ক্ৰাইব কৰি দিয়ে লগতে নটিফিকেশ্যন বেলটো বজাই দিব যাতে মই এনেকুৱা ভিডিঅ' যেতিয়া নতুনকৈ দিম লগে লগে যাতে আপোনালোকে নটিফিকেশ্যন পাই যায় লগতে এই ভিডিঅ'টো লাইক কৰিব আৰু যদি কিবা মোৰ ভুল হৈছে বা আপোনাৰ কিবা ক'ব লগা আছে বোলে এইটো টপিকৰ ওপৰত বনাওক তো আপোনালোকে কমেণ্ট কৰি জনাব পাৰে লগতে আপোনালোকৰ লগৰ যদি কোনোবা এনেকুৱা PAT বা HSLC এক্সাম দিব এইবাৰ তো তেওঁলোকক ভিডিঅ'টো শ্বেয়াৰ কৰি দিব তেওঁলোকৰো লাভ হ'ব কিছু তো আশা কৰিছোঁ আপোনালোকৰ ভিডিঅ'টো ভাল পালে আজিলৈ ইমানে ধন্যবাদ